গুড মৰ্ণিং। আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ, সম্পূৰ্ণকৈ চাই থাকিব। যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। আজি মই বনাবলৈ লৈছোঁ লালমোহন। 80 পাত আটা লৈছোঁ, চালি লৈছোঁ চেকনি এখনত বহাই। গাখীৰ লৈছোঁ, পাউডাৰ গাখীৰ, আৰু লৈছোঁ বেকিং চ'ডা। মইনো কেনেকৈ ঘৰতে লালমোহন বনাব পাৰোঁ, কেনেকৈ চাই থাকা। 80 পাত আটা লৈছোঁ, গাখীৰ লৈছোঁ, বেকিং চ'ডা লৈছোঁ আৰু পাউডাৰ গাখীৰ লৈছোঁ। চাই থাকিব। এইখিনি মিক্স কৰি লওঁ গাখীৰৰ সৈতে। অলপ অলপকৈ দি আছোঁ গাখীৰ, নহ'লে বেছি ঢিলা হ'ব পাৰে। হৈ গ'ল। বাতিটোত মাৰিবলৈ অসুবিধা হয়, সেইকাৰণে মই থালখন লৈ ল'লোঁ। এতিয়া মই ঘিউ এচামুচ দিম। ঘিউ দিলে অলপ খাবলৈ ভাল লাগে। এয়া মোৰ মাৰি হৈ গ'ল। মই এতিয়া বল বনাম সৰু সৰুকৈ। মোৰ 7টা বল হ'ল। মই এতিয়া বলখিনি ভাজি লওঁ, ভাজি লওঁ। ৰিফাইন দি দিলোঁ। এতিয়া মই বল এটা এটাকৈ দি থাকিম। তেলখিনি বেছিও গৰম হ'বলৈ দিব নালাগে, নহ'লে বেছি ৰঙচুৱা হয়। বলখিনি বেছি ৰঙচুৱা হ'বলৈ ধৰিছে, মই ফ্লেমটো কমাই দিলোঁ গেছৰ।
লালমোহনকেইটা হ'ব হৈছে। মই গেছৰ চিমটো কৰি দিম। মই এতিয়া পানী 3-4 কাপ দিম। মই এতিয়া চেনি 1 কাপ দি দিম। এয়া মোৰ চেনি পানীখিনি উতলি হৈ গ'ল। মই এতিয়া লং ইলাচি 2টা দি দিম। এতিয়া মই বলকেইটা এটা এটাকৈ দি দিম। এতিয়া মই 15 মিনিট ৰাখি থৈ দিম। এতিয়া মোৰ বলকেইটা চাওঁ, বলকেইটা উতলিছে। এতিয়া মোৰ লালমোহনখিনি হ'ব হৈছে। আপোনালোকেও এনেকৈ বনাই খাই চাব। ইয়াৰ লগত চেনি পানীখিনি মিক্স কৰি দিম। এয়া চাওকচোন মোৰ গোলাপ জামুকেইটা কিমান ধুনীয়া হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। চেনি পানীখিনি ভিতৰলৈ কেনেকৈ ধুনীয়াকৈ সোমাই গৈছে। মই এটা দেখাই আছোঁ। চব কিমান ধুনীয়া কোমল হৈছে। এনেকৈ আপোনালোকেও বনাই খাই চাব। প্লিজ মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব।